নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ RT786 চেনেললৈ স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ৰচিদুল। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল ভয়ংকৰ ভূমিকম্পৰ জোকৰণি। লকডাউনৰ বাবে ঘৰতে সকলো লোক আবদ্ধ হৈ থকাৰ সময়তে মঙলবাৰে ভয়ংকৰ ভূমিকম্পৰ জোকৰি যায় হিমাচল প্ৰদেশ। ৰিক্টাৰ স্কেলত 4 প্ৰবল্যৰ এই ভূমিকম্পৰ জোকৰণি অনুভৱ হয় চাম্পাত। দুপৰীয়া 12:17 বজাত এই ভূমিকম্প অনুভূত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ক্ষয় ক্ষতিৰ পৰিমাণ। এই ভূমিকম্পৰ উৎপত্তিস্থল ভূগৰ্ভৰ পৰা 19 কিলোমিটাৰ বুলি জানিব পৰা গৈছে। বিশেষকৈ কাঙাৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ জোকৰণি। উল্লেখযোগ্য যে 6 এপ্ৰিলতো চাম্পাত 3.1 প্ৰবল্যৰ ভূমিকম্প হৈছিল। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল 29 অৰ্থনীতিবিদৰ পৰা কি পৰামৰ্শ ল'লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক। ৰাইজে বিগত কেইদিনত সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰ আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰী। 29 গৰাকী অৰ্থনীতিবিদে পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰক। 3 ঘণ্টা ধৰি হোৱা আলোচনাত অৰ্থনীতিবিদসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। কৃষি উদ্যোগ, বেংক, বজাৰ ইত্যাদি বিষয়ৰ স্বচ্ছ আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ পৰামৰ্শ অৰ্থনীতিবিদসকলে মুখ্যমন্ত্ৰীক দিয়ে। তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা যাতে অসম স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ত ৰাজ্য চৰকাৰে প্ৰশংসা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি অৰ্থনৈতিক কাম কাজ আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে অৰ্থনীতিবিদসকলে। টাস্ক ফ'ৰ্চ গঠন কৰাৰ লগতে 100 দিনীয়া কাৰ্যসূচী লোৱাৰ দিছে পৰামৰ্শ অৰ্থনীতিবিদসকলে দিছে। কৃষক, শ্ৰমিক, শিপিনী, যুৱক যুৱতীসকলক সংস্থাপিত কৰাৰ বাবে কেনে পদক্ষেপ চৰকাৰে ল'ব পাৰে সেই সম্পৰ্কেও পৰামৰ্শ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ অৰ্থনীতিবিদসকলে পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কয়, মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম। ইফালে সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যিবোৰ ছেক্টৰত ব্যয় কৰিব লাগে তাত যে প্ৰায়ৰিটি ভিত্তিত ব্যয়ৰ পৰামৰ্শ দিছে। বাণিজ্য আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। মানুহৰ হাতলৈ পইচা আহিব লাগিব। এই ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে সুযোগ পাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰী।